হেল্ল' গাইজ, আজি এটা বিশেষ কামত ওলাইছোঁ। কাম মানে তেনেকুৱা কাম নহয়, কিন্তু এটা প্ৰগ্ৰেমত ওলাইছোঁ আৰু খুব খৰধৰকৈ ওলাইছোঁ, সেইকাৰণে ঠিকছে ওলাব নোৱাৰিলোঁ। এয়া মোৰ মাও যাব মোৰ লগত, সেয়া মা ওলাইছে। মানে মই ডিউটিৰ পৰা আহি খুব লৰালৰিকৈ ওলাব লগা হ'ল যে, সেইকাৰণে একদম মানে যেনেকৈ আছিলোঁ তেনেকৈয়ে ওলাইছোঁ আৰু কি হয় বাকী গম নাপাওঁ। বাকী গৈ দেখামগৈ কি হ'ব কি নহ'ব। অকণমান আনদিনাতকৈ বেলেগ হ'ব, কিন্তু আপোনালোকক মই কলৈ যাম লৈ গৈ থাকিম। আমাৰ উবেৰখন আহি গ'ল আৰু যি গেলা জাম নহয়, 1.5 ঘণ্টা লাগি গ'ল। ফাইনেলি গৈ পালোগৈ আই ষ্টুডিঅ'। চাওকচোন, আপোনালোকক দেখাব লৈছোঁ। এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব আৰু। নমস্কাৰ বাইদেউ, আজি ছোৱালীক সহায় কৰিবলৈ ৰেডি? ঠিক আছে, অল দ্য বেষ্ট। তিনিটা টিমলৈ অল দ্য বেষ্ট থাকিলে খুব কনফিডেন্ট লাগিছে আপোনালোকক। আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ আজিৰ এপিসোড টাইমিং নাম্বাৰ 1 আৰু প্ৰথম ৰাউণ্ডটো হৈছে বাজাৰ ৰাউণ্ড। ঠিক আছে, বাজাৰ ৰাউণ্ড যেহেতু নামটো বাজাৰ গম পাইছে, আপোনালোকে চাওক সোঁফালে টেবুলৰ তলত এটা সুইচ আছে, টিপি চাওক, টিম এ টিপি চাওক। টিপি চাওক, টিম বি এ পাৰিছে, টিম এ পাৰিছে, টিম চি কাৰেক্ট। আপোনালোকে দেখা নাপায়, সেই সুইচটো টিপাৰ লগে লগে এনেকুৱা প্ৰগ্ৰেমবিলাকত কিবা কিবি সুধিলে যে ঘপককৈ ভয় লাগি যায়গৈ, একদম পৰা বস্তুটো মানে নোৱাৰা হৈ থাকোঁ। তথাপিও মানে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু মনত পেলাই পেলাই ক'বৰ কাৰণে। এতিয়া মোকে সুধি আছিলে, শুনকচোন কি সুধিছে। হয়, শব্দতকে পোহৰটো আগে পায়, কাৰেক্ট আনসাৰ। টিম সি এ দেৰিকৈ আৰম্ভ কৰিছে কিন্তু খুব সুন্দৰভাৱে খেলিছে। এই আৰু মই কি মানে কি হ'ল একদম ভাগৰ কাছৰ লাগিছে নেকি? নিচিনাকৈ গৈছোঁ। প্ৰথমতে মানে মই একদম নাৰ্ভাছ হৈ গৈছিলোঁ, একো ক'ব পৰা নাছিলোঁ। পিছত মানে নাজানো আৰু কেনেকৈ অকণমান মানে পাৰিছোঁ আৰু। তুমি ব্যৱহাৰেই কৰা নাই বুলি 30 সেকেন্ড তাৰ আগতে উত্তৰ দিব পাৰিবা। প্ৰথম ৰাউণ্ডটো কাছৰ নিচিনাকৈ পাৰ কৰিলোঁ আৰু কিবাকৈ। এতিয়া মানে টাইম হ'ল নিউজৰ, সেইকাৰণে অলপমান ব্ৰেক দিলে। ব্ৰেকৰ টাইম এতিয়া। মা হাঁহি দেখিছেনে? কেনেকুৱা হাঁহি, মানে আমাৰ এতিয়া ব্ৰেক দিছে, সেইকাৰণে ব্ৰেকত অলপ গৈছোঁ, মানে নিউজৰ টাইম হৈ গ'লতো। আপোনালোকে বাৰু গুণগুণ চিৰিয়েলখন চাই আছেনে? সেইখনৰ আজি চাওকচোন, সেইটো দন্দুৰা এটা লগ পাইছোঁ। নমস্কাৰ সকলোকে। গুণগুণ চাই আছে নে নাই? গুণগুণৰ এই পোৱালিটোক দম দিয়াটো পিটিবই লাগিছিলে। মোক দেখিয়ে কৈছে আজি পিটি থৈ যাম। চ' গুণগুণক ইমান মৰম দিয়াৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। আৰু ইয়াৰ তোমাৰ ইউটিউব চেনেলটোৰ নাম কি? প্ৰিয়মপ্ৰিয়া হাজৰিকা। তেওঁৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰি থাকিব। অলপমান পেট পূজা কৰি ল'লোঁ। তাৰপাছত আকৌ এয়া ব্ৰেকৰ পাছত আহিলোঁ পুনৰ ষ্টুডিঅ'লৈ। আহি আকৌ তাৰ ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ৰেডি কৰা হৈছে। এয়া চাওক। নিজৰ নিজৰ জেগাত আহি বহি ল'লোহি। এতিয়া ছেকেণ্ড ৰাউণ্ড হ'বলৈ আৰম্ভ হৈছে। এয়া চাওকচোন, মই দেখাবলৈ চেষ্টা কৰিছোঁ। কেমেৰাৰ ভিতৰখন যে সঁচাকৈ ন কিমান জটিল। চাৰিওফালে লাইট কেমেৰা, বাপৰে, সেইকাৰণে কয় লাইট কেমেৰা একশ্যন বুলি। ইমান ডাঙৰ হ'লেও লাইফত ফাৰ্ষ্ট টাইম এডাল মাৰি পাইছোঁ। ইমান দুখ লগা কথা। কি যে গেম বুলি ক'লে মানে মই বহুত কিবা কিবি নাজানো। আমি যে প্ৰগ্ৰেমখিনি কৰি আছোঁ ষ্টুডিঅ'ত, আৰু এইখিনি চাওক, ইয়াত এইখিনি তাহাঁতি কি কৰি আছে নাজানো। এইবিলাক টেকনিকেল কাম, গম নাপাওঁ। আপোনালোকখিনি মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত চাওক, আমি ওলাই আছোঁ। সেয়া কৰিছিলা, কিন্তু তুমি লিডত আহি গ'লা, সুন্দৰকৈ খেলিলা। এবাৰ চাওঁ তেতিয়াহ'লে তুমি লিডতে থাকা নে এ বা বি এ তোমাতকৈ আগুৱাই যাব পাৰে। কি লাগিছে? তোমাৰ মা আহিছে। কি লাগিছে বাইদেউ? আপোনাৰ ছোৱালীয়ে খুব সুন্দৰভাৱে প্ৰথমটো ৰাউণ্ড খেলিলে। এইটো ৰাউণ্ডৰ কাৰণে কি ক'ব বিচাৰিব আপোনাৰ ছোৱালীক? আশীৰ্বাদ দিছে, আৰু অকল আশীৰ্বাদ দিলে নহ'ব, যিকোনো এটা প্ৰশ্নৰ হয়তো সহায় ল'ব পাৰে। আপুনি সাজুনে? সাজু আছো, যিটো পাৰিম ক'ম আৰু ক'ব, হয়নে? ঠিক আছে তেতিয়াহ'লে। আৰু এইফালে তোমাৰ ঘৰত কোন কোন আছে? মা, দেউতা, মই আৰু ভাইটি। ভাইটি আছে। আৰু এতিয়া মাৰ লগত তুমি বেছি ক্ল'জ নে ভাইটি? ভাইটি। ভাইটি বেছি ক্ল'জ। তুমি কাৰ লগত? দেউতাৰ লগত বেছি ক্ল'জ? নাই, দুইজনৰ লগতে হয়, দুইজনৰ লগতে মৰম। এতিয়া কি কয়? ছোৱালীয়ে অভিযোগ দিছে যে আপুনি বোলে ল'ৰাটোক ভাইটিক বেছি মৰম কৰে। এতিয়া আপুনি কি ক'ব বিচাৰে? এনেকে ভাবে, ল'ৰাটো কয় ভাবে ইফালে বাইদেউটাকে সমানে মৰম কৰো। দুইটাকে সমানে কৰে, আচলতে সেইটোৱে। ঠিক আছে, আপুনি সেইটোৱে গেম খেলি থাকক। তেতিয়া বেছিকৈ আপোনাক পাত্তা দি থাকিব। ছোৱালীজনীক ক'ব তাক বেছি ভাল পাওঁ, তাক ক'ব তাইক বেছি ভাল পাওঁ। বাইদেউ খুব একদম বঢ়িয়া পাৰফেক্ট খেলি আছে। ঘৰত এখন বেলেগ সেইফালে গেম চলি আছে তাৰমানে। ঠিক আছে তেতিয়াহ'লে, অল দ্য বেষ্ট। আমি আৰম্ভ কৰোঁ। ৰেডি? আপুনিও ৰেডি? ঠিক আছে। মই এইফালে টাইমাৰটো ছেট বুলি ক'লে ভাৰতৰ কোনখন ৰাজ্যক কোৱা হয়? টিম চি। টিম চি। মাইক।
30 সেকেন্ড হোৱা তুমি ব্যৱহাৰে কৰা নাই কোনো 30 সেকেন্ড তাৰ আগতে উত্তৰ দিব পাৰিছা সুন্দৰভাৱে কৰিছা এবাৰ আগবাঢ়িছো 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো অডিও ৰাউণ্ড অডিও ৰাউণ্ড গম পাইছা মাজতে বহুতকেইটা ৰাউণ্ড পাৰ হৈ গ'ল সেইখিনি মই দেখাবলৈ নোৱাৰিলোঁ কাৰণ ভিডিঅ'খিনি কৰা নহ'লে তথাপিও মানে এয়া তাৰ লাষ্টৰ ৰাউণ্ডৰ কাৰণে নেকি ৰেডি কৰা হৈছে আৰু এজনে আছিলে সেই ডাইৰেক্টৰজন এয়া চাওকচোন এই প্ৰগ্ৰেমটো এখেতেই পৰিচালনা কৰি আছে देखना एकदम फैमिली नंबर 1 ইছ হাঁহি চোৱা থাকক फैमिली नंबर 1 और आर्टिस्ट है ये आर्टिस्ट है छोटा सा খেলৰ অন্ত পৰো আৰু লাষ্টত আৰু এটা ৰাউণ্ড বাকী আছিল যি কি নহওক এতিয়া শেষ হৈছেগৈ আৰু কিন্তু গমেই নাপালোঁ একেবাৰে শেষত একেবাৰে ৰাণীয়ে বনি গ'লোঁ আৰু কি হ'ল আৰু কি লাগে তোমাক ছাডেনলি এটা প্ৰগ্ৰেমত আহি গ'লোঁ আৰু একদম নতুন এটা অনুভৱ কোনোদিন মানে কেতিয়াও এক্সপিৰিয়েঞ্চ নথকা এটা শ্ব'ত আহিলোঁ আজি ভাল লাগিলে মাকো লগত লৈ আহিছিলোঁ কিন্তু ভবা নাছিলোঁ পজিটিভ কিবা হ'ব বুলি এনেই আহিলোঁ আৰু চখতে ডিউটি শেষ কৰি আহিছোঁ যিহেতু একদম মোৰ কামটোতো জানেই মই সম্পূৰ্ণ এইবিলাক লাইনৰ পৰা একদম বিপৰীত হয় তথাপিও মই আহিলোঁ আহি ভাল লাগিছে যি কি নহওক এইবোৰতো এনেই কম্পিটিশ্যন নহয় কিবা কিবি চবেই অলপমান এনজয় কৰিলোঁ আৰু ঠিক আছে অহংকাৰ কৰা নাই গৌৰৱো কৰা নাই কিন্তু মই নিজকে লৈ বহুত প্ৰাউড ফিল কৰোঁ মানে এটা কাৰণেই কৰোঁ কেতিয়াও মানে মই খালী হাতে উভতিব লগা নহয় আচলতে এইখিনি মোৰ মা দেউতাৰ আশীৰ্বাদ লগত থকাৰ কাৰণেই হৈ চাগে যি কি নহওক আমাৰ প্ৰগ্ৰেমটো শেষেই হৈছে আৰু এইখিনি মই গোটেইখিনি আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ চাওকচোন কিমান ধুনীয়াকৈ ছেটআপটো কৰা হৈছিলে আৰু এইটো হৈছে DY 365ৰ অফিচৰ মেবি আৰু এটা ব্ৰাঞ্চ হয়তো জোনাকৰ খ্ৰীষ্টান বস্তিত আছে মই ইমান ভালদৰে নাজানো কেতিয়াবা যদি সেইটো অফিচলৈ যাওঁ আপোনালোকক মই নিশ্চয় দেখাবলৈ চেষ্টা কৰিম এইটো মই আগৰ পৰাই কেতিয়াবা মাজে মাজে আহি থাকোঁ কাৰণ মই কেতিয়াবা এনেই কিবা কিবি চিৰিয়েলৰ ডাবিং দিবৰ কাৰণে আহোঁ আৰু এইখন দেখিছে আমাৰ প্ৰগ্ৰেমটো পোষ্টাৰ ফেমিলি নাম্বাৰ 1 আপোনালোক সকলোৱে চাবলৈ নাপাহৰিব কিন্তু কেতিয়াৰ পৰা টেলিকাষ্ট হ'ব মই সেইটোহে নাজানিলোঁ জোনাকৰ চিৰিয়েলসমূহ যিসকলে চাই থাকে তেওঁলোকে নিশ্চয় গম পাব যি নহওক মই আহি ঘৰ পালোহি ঘৰ আহি পায়ে মানে ধুনীয়াকৈ গিফ্টটো খুলো লাগি আছে ইমান ধুনীয়াকৈ পেক কৰি দিছে আৰু এনেও মই গিফ্ট খুলি বহুত ভাল পাওঁ প্ৰগ্ৰেমটোৰ উইনাৰসকলক মানে ফেমিলি নাম্বাৰ 1ক যোনে জিকিছে তেওঁলোকক যিখিনি গিফ্ট দিছে সেইখিনি আপোনাৰ ভোগালী জলপান আৰু বিনায়ক ফাৰ্নিচাৰে স্পনচাৰ কৰিছে আৰু এইটো হৈছে ভোগালী জলপানৰ ইয়াত কি জলপান দিছে তাকে চাবলৈ মানে মই পুৰা এক্সাইটেড হৈ আছোঁ আচলতে এইটো নহয় যে একদম গিফ্ট বুলি ক'লে মানে কিবা বহুত কিবা ডাঙৰ কিবা দিব লাগে বা যেনেকুৱাই নহওক এনেকুৱা এখন প্লেটফৰ্মত সৰু কিবা এটা হ'লেও মানে বহুত মনটো বিৰাট ফূৰ্তি লাগে আৰু মই ভাবিও যোৱা নাছিলোঁ যে মই তাত উইনাৰ হ'ম বা মই কিবা এটা পাম বা মই জিকিম এইখিনি বস্তু মোৰ মনলৈ কেতিয়াও অহা নাছিলে আচলতে মই একদম বহুত দিনৰ পৰা মই এনেকৈ যাম বুলি ভাবি যাব পৰা নাছিলোঁ সেইকাৰণে মই মোৰ যিহেতু মৰ্ণিং ডিউটি আছিলে সেইকাৰণে মই যাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু বিশেষকৈ মোৰ মা মোৰ লগত আছিলে মই ভাবিলোঁ মাকো লৈ যোৱা হ'ব আৰু মাৰো মনটো ভাল লাগিব সেইকাৰণে মই ওলালোঁ এই প্ৰগ্ৰেমটোৰ কাৰণে আৰু আছিলে কিবা কিবি সেইবিলাক আৰু এতিয়া খুলি থাকিব ইচ্ছা নাই ইমান ভাগৰে জুগৰে আহিছোঁ তথাপিও আপোনালোকক মই দেখাবৰ কাৰণে এইটো গিফ্ট খুলি দিলোঁ আৰু মোৰো চাওঁ লাগি আছিলে বাৰু যি নহওক আৰু আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আপোনালোকে সকলোৱে ফেমিলি নাম্বাৰ 1 চাব বাই